নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া বাজিছে 4:30 আৰু বৰ্তমান মই এইমাত্ৰ শুই উঠিলোঁ আৰু এতিয়া মই লৈ যাওঁ মোৰ গুডুক বাহিৰত অলপমান ফুৰাই লৈ আহোঁ। এয়া হৈছে আমাৰ ঘৰৰ এজন সদস্য যাৰ নাম হৈছে গুডু আৰু যাক মই বহুত বেছি ভাল পাওঁ আৰু মই বহুত ভাল পাওঁ কুকুৰ মেকুৰী যিয়ে নহওক জন্তু বহুত ভাল পাওঁ মই, সেইবাবে ইয়াক অকণমান মই ফুৰাই লৈ আহোঁ। যিহেতু সি আজি বৰষুণ দিয়াৰ কাৰণে ঘৰতে আছিলে আৰু বৰষুণ বতৰত অকণমান ওলাবলৈ বেয়া পায়, সেইবাবে অকণমান বৰষুণ কমোতে মই ইয়াক অকণমান ফুৰাই লৈ আহোঁ। ব'লক চাওঁ আমাৰ ৰাস্তাটো কেনেকুৱা বা আমাৰ জেগাখিনি কেনেকুৱা দেখাত। পিছে মই পাহাৰৰ অঞ্চলত থাকোঁ, পাহাৰীয়া অঞ্চলত থাকোঁ। যেনেকুৱাই নহওক কিয় আপোনালোকক নিশ্চয় দেখাম মই কেনেকুৱা ঠাইত থাকোঁ। বৰ্তমান অলপমান দেখাম, এতিয়া অকল জাষ্ট ৰাস্তাটো দেখাম। এতিয়া ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু আচলতে কৰিয়ে দিছোঁ, হ'লেও আজি ভিডিঅ'টো চাই থাকক। মোৰ বেয়া নাপাব, ইয়াৰ লগত মই অকণমান ঘূৰিব লগা হয়, যিহেতু ই অকণমান অলপ টাইম লয়, ই বস্তুবিলাক অকণমান শুনি থাকে, ই অকণমান বিচাৰি থাকে বস্তু কিবা কিবি, সেইবাবে অকণমান টাইম লয়। যিয়ে নহওক মই আপোনালোকক আমাৰ ৰাস্তাটো দেখাব বিচাৰিছোঁ আৰু এইটো হৈছে আমাৰ ৰাস্তা। যোনটো ৰাস্তা হৈছে এইটো, যোনটো বহুত পৰিপাটিকৈ ৰখা হয় আৰু পাহাৰীয়া অঞ্চল যিহেতু পানী ইয়াৰ পৰা তললৈ নামি যায়, সেইবাবে গোটেই লেতেৰাবোৰ তললৈ নামি যায়। আৰু আমাৰ বলক গৈ থাকোঁ, ইয়াৰ লগত ক'ত যায় ফুৰি থাকিব। এতিয়া আধা ঘণ্টামানটো ফুৰিবই। মই এতিয়া আহিলোঁ ফুৰি, এতিয়া মই খাম অলপ চাহ আৰু চাহৰ লগত খাম মই ব্ৰেড টষ্ট। মই নিজে বনাম আৰু বনাই কিনে আপোনালোকৰ লগত কথা পাতি আছোঁ, প্ৰথমতে বনাই লওঁ। মই এতিয়া বনাম ব্ৰেড টষ্ট আৰু ব্ৰেড টষ্ট বনাবৰ কাৰণে মই লৈছোঁ এটা কণী আৰু কণীটো এতিয়া মই ভাঙি ল'ম। প্ৰথম কণীটো ভাঙি ল'লোঁ। সেইখিনি এতিয়া নপৰা হৈছে, ওলাই যা নাযায় এতিয়া সেইখিনি। কণী বাকলিখিনি মই পেলাই আহোঁ, অকণমান ৰখক। আৰু এতিয়া মই কণীত একো নিদিওঁ, একো মছলা নিদিওঁ, অকল মই দিম নিমখ অকণমান। অকণমান দিম মই নিমখ। এতিয়া মই কণীটো ঘুটি ল'ম, যিহেতু নিমখ দিয়া হৈছে আৰু মই একো মছলা ইউজ নকৰোঁ, সেইবাবে অকণমান নিমখ দি কিনে এতিয়া মই কেৰাহীত তেল দি লৈছোঁ আৰু মই ইয়াতে ব্ৰেড কেইখন টষ্ট বনাম বুলি ভাবিছিলোঁ, কিন্তু মই ব্ৰেড কেইখন জাষ্ট তেলত ফ্ৰাই কৰি লৈছোঁ। আৰু কেনেকুৱা খাওঁ মই আপোনালোকে চাই থাকক। মই ব্ৰেড টষ্ট নবনালোঁ, বনাম বুলি ভাবিছিলোঁ কিন্তু খাবলৈ মন নগ'ল পাছত, সেইবাবে মই ব্ৰেডটো জাষ্ট তেলত ফ্ৰাই কৰিছোঁ আৰু এনেকুৱা খাই বহুত টেষ্টি লাগে, আপোনালোকেও ট্ৰাই কৰিব। গোটেইকেইখন ব্ৰেড মই টষ্ট কৰা ভাজা মই নেদেখালোঁ। এতিয়া মই বনাম কণীটো, যে মই থৈছিলোঁ সেই কণীটো মই জাষ্ট পিঁয়াজে দি আৰু অকণমান ৰেড চিলি পাউডাৰ দি কিনে ফ্ৰাই কৰি ল'ম। আৰু কেনেকৈ কৰোঁ আপোনালোকে চাই থাকক। এয়া মই পিঁয়াজ দিছোঁ আৰু পিঁয়াজ দি কিনে অকণমান হালধি দিছোঁ। হালধি দি কিনে মই নিমখ ইউজ কৰা নাই, বিকজ মই কণীটোত নিমখ দিয়া হৈছিলে, সেইবাবে মই নিমখ ইউজ কৰা নাই। আৰু এতিয়া মই জাষ্ট ফ্ৰাই কৰি লৈছোঁ আৰু মই কেনেকৈ ধৰণৰ খাওঁ আপোনালোকক নিশ্চয় দেখাই আছোঁ আৰু আপোনালোকে ট্ৰাই কৰিব, ভাল লাগে, বিৰাট ভাল লাগে খাই। ইয়াতে মই কণীটো ঢালি দিলোঁ আৰু কণীটো ঢালি কিনে মই অকণমান সিজিবলৈ দিছোঁ, যিহেতু কণীটো অকণমান কেঁচা হৈ থাকে ভিতৰখন, সেইকাৰণে অকণমান সিজিব দি কিনে মই এই কণীটো গুড়া কৰি দিম। আৰু গুড়া কৰি দিয়াৰ পাছত মই অকণমান ৰেড চিলি পাউডাৰ দিম। আৰু ইয়াতে ৰেড চিলি পাউডাৰ দিয়াটো দেখুৱাব নহ'ল, সেইবাবে মই কৈ দিছোঁ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ, যিহেতু মোৰ ভাল লাগে খাই, জলকীয়া বহুত ভাল পাওঁ মই, সেইবাবে
আৰু এয়া মোৰ হৈছে এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া মই খাম পুৰা ক্ৰাঞ্চি হৈ গৈছে ব্ৰেডখন কৈছে খাই মোৰ বহুত ভাল লাগে এনেকুৱা ব্ৰেড আপোনালোকে চাহৰ লগতো খাব পাৰে বহুত ভাল লাগে খাই আৰু অলপ গধূলি টাইমত এনেকুৱা বস্তু খাই ভাল লাগে তেন্তে মই এতিয়া খাই লওঁ তাৰপিছত কথা পাতি আছোঁ বৰ্তমান মোৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া খাম মই মাংস আৰু মই ভজা মাংস খাই বিৰাট ভাল পাওঁ আৰু মই নিশ্চয় সকলোৱে ভাল পায় আৰু ৰ'ব মই খাই লওঁ আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ